মতেৰঝাৰ কমলাৰঝাৰৰ ঈদগাহ মছজিদ নিৰ্মাণৰ বাবে মছজিদ কমিটিয়ে বিচাৰিছে ৰাইজৰ সঁহাৰি। শ্ৰীৰামপুৰৰ পৰা ধুবুৰী ফুলবাৰী দলং সংযোগী ফৰলেনযুক্ত 127B ৰাষ্ট্ৰীয় ঘাইপথৰ সীমাত পৰাৰ বাবে চৰকাৰীভাৱে মছজিদ ঘৰটো জেচিবিৰে ভাঙি দিয়ে, যাৰ ফলত উক্ত অঞ্চলত নামাজ পঢ়িবলৈ বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। উপায়ন্তৰ হয় কোনো চৰকাৰী সাহায্যৰ টকা নোলোৱাকৈ ৰাইজৰ টকাৰে এটা বিল্ডিং ঘৰ নিৰ্মাণ কৰিবলৈ সাজু হৈছে। অহা বৃহস্পতিবাৰৰ দিনা ৰাতিপুৱা 7 বজাৰ পৰা বিল্ডিংটোৰ ছাদ ঢালাইৰ কাম আৰম্ভ কৰা হ'ব। গতিকে মছজিদ নিৰ্মাণৰ কামত সহায়ৰ হাত আগবঢ়াব বিচৰা ইচ্ছুক ব্যক্তিয়ে 6003791339 নম্বৰৰ ফোনপে দি সহায় সহযোগ কৰিবলৈ আহ্বান জনাইছে। পাগলাহাটৰ পৰা আমিনুৰ ইছলামৰ ৰিপৰ্ট, ডি লাইভ 365। বৰুণডাঙ্গা কমলাঝাৰ ঈদগাহ মছজিদৰ ইমাম মই। এইটো মছজিদ বহুত পুৰণা মছজিদ, কিন্তু আজি দুখৰ বিষয় আমাৰ মছজিদটো নেশ্যনেল হাইৱেত পৰি গ'ল। পৰি যোৱাৰ পিছত এইটো আমাৰ চৰকাৰে মছজিদটো ভাঙি দিলে। সেই সময়ত আমাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট পইচা ইমানখিনি নাছিল, কিন্তু পৰিস্থিতি বাধ্য হোৱাৰ কাৰণে আমি ঈদগাহৰ ফিল্ডৰ মধ্যে এটা বিল্ডিং মছজিদ আমি নিৰ্মাণ কৰিলোঁ। মছজিদটো দীঘলীয়া 62 ফুট আৰু 75 ফুট আৰু পাইতলটো 48 ফুট আমি নিৰ্মাণ কৰিছোঁ। আমাৰ সমাজৰ যিবিলাক মানুহ, এইবিলাক দুখীয়া মানুহ, আমি এই মছজিদৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট কমিটিয়ে ৰাইজৰ পৰা 2000 টকা কৰি আমি দান-বৰঙণি খুজিছোঁ। এইটো লোৱাত আৰু বিভিন্ন মানুহ বিভিন্ন ধৰণৰ দান-বৰঙণি কৰাত আমি অলপ সহায় পাইছোঁ। এতিয়া আমাৰ ঢালাইৰ কামটো আমি তাৰিখ কৰিছোঁ আগামী 8 তাৰিখ বৃহস্পতিবাৰ ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ব। আপোনালোকে যদি কোনোবাই যদি মছজিদত দান-বৰঙণি দিয়াৰ কাৰণে ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে দিব। আখিৰাতৰ কাৰণে আপোনালোকে যদি দান-বৰঙণি কৰে, যিমান মানুহ স্বেচ্ছা দিব, কিয়ামত পৰ্যন্ত আপোনালোকে চব পাই থাকিব। এইটো কথা কৈ মই মোৰ বক্তব্য শেষ কৰিলোঁ।